ব্ৰাজিল বিশ্বৰ এক অনন্য দেশ। প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ সাতৰংগী এই দেশখনৰ এনে বহু কথা আছে যিবোৰ শুনিলে হয়তো আপোনাৰ চকু কপালত উঠিব। ঘৰিয়াল বিশ্বৰ আটাইতকৈ শক্তিশালী চিকাৰী। কিন্তু এই চিকাৰী প্ৰাণীবিধকো পোহনীয়া কৰি ফাৰ্মিং কৰিছে ব্ৰাজিলৰ কৃষকসকলে। আহকচোন আমি জানো কেনেদৰে এই ঘৰিয়ালৰ ফাৰ্মিং কৰে। পোনপ্ৰথমে প্ৰকৃতিৰ বুকুৰ পৰাই প্ৰাকৃতিকভাৱে সংগ্ৰহ কৰে ঘৰিয়ালৰ কণীবোৰ। ঘৰিয়ালৰ কণীৰ ঘোঁচলা বা বাঁহৰ পৰা কণীসমূহ অতি সাৱধানে সংগ্ৰহ কৰা হয়। এই কণীসমূহৰ ওপৰে তলে ঘোঁচলাৰ জাবৰ-জোথৰ দি অতি সাৱধানে কণীসমূহ নিজৰ ফাৰ্মলৈকে লৈ অহা হয়। ফাৰ্মত কণীসমূহ ঘোঁচলাৰ উষ্ণতাৰ সমানে সঠিক উষ্ণতাত ৰখা হয়। কিছুদিন পিছতে কণীৰ পৰা পোৱালীবিলাক ওলাব আৰম্ভ কৰে। যিবিলাক পোৱালী দুৰ্বল হয়, কৃষকসকলে কণীৰ পৰা ওলোৱাত সিহঁতক সহায় কৰি দিয়ে। তেতিয়া পোৱালীসমূহক বয়স অনুপাতে কালচাৰ এৰিয়াত এৰি দিয়া হয়। পোৱালীসমূহক স্থলচৰ প্ৰাণীৰ মাংস দিয়া হয়। মেইনলি ইয়াৰ মাংস হৈছে গাহৰি। এতিয়া এই ঘৰিয়ালসমূহক বয়স আৰু ওজন অনুপাতে পৃথক পৃথককৈ ৰখা হৈছে। উদাহৰণস্বৰূপে এই ঘৰিয়ালকেইটাৰ বয়স হৈছে 6 মাহ। বয়স যেতিয়া 1 বা 3 বছৰ থাকে, তেতিয়া ইহঁতে অতি সোনকালে বাঢ়িব আৰম্ভ কৰে আৰু তেতিয়া অধিক খাদ্য গ্ৰহণ কৰে। সেয়েহে কৃষকসকলে 1.5 পৰা 2 বছৰ ভিতৰলৈকে ঘৰিয়ালসমূহক পালন কৰে আৰু তাৰ পিছত হাৰ্ভেষ্টিং কৰে। ঘৰিয়ালসমূহক সিহঁতৰ মাংস আৰু ছালখনৰ কাৰণে পালন কৰা হয়।
ফাৰ্মৰ ঘৰিয়ালসমূহৰ কিছু অংশ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ কাৰণে পুনৰ প্ৰকৃতিৰ মাজত এৰি দিয়া হয়। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পাইছে লাইক কৰিব আৰু আমাক উৎসাহ দিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।